নমস্কাৰ সকলোতে গম পাইছে আজি মোৰ জন্মদিন আৰু আপোনালোকে ইমান ধুনীয়াকৈ মোক উইশ কৰি আছে তাৰ কাৰণে সকলোকে বহুত বেছি ধন্যবাদ আৰু আজি মোৰ জন্মদিন বুলি এটা মিঠা খাবলৈ কিবা এটা বনাম কি বনাম আপোনালোকক দেখাম দেই চাবচোন বিশেষটো একো নাজানো কিন্তু আনক দেখি শুনি যি শিকিছোঁ তাকে কৰিবলৈ চেষ্টা কৰোঁ কেইখনমান ব্ৰেড ধুনীয়াকৈ ঘিত ভাজি লৈছোঁ আনফালে এচামুচ কাষ্টাৰ্ড পাউডাৰ গাখীৰৰ লগত মিহলাই গুলি ল'লোঁ এতিয়া গাখীৰখিনি উতলাই তাত কেইটামান ইলাচি দি দিছোঁ কাৰণ ইলাচিৰ গোন্ধই ডিজাৰ্টটো বেছি সোৱাদ কৰি তুলিব লগতে এইফালে উতলাই ৰখা গাখীৰখিনিত মই কাষ্টাৰ্ডখিনি মিহলাই ল'লোঁ আৰু এতিয়া ব্ৰেডখিনি ধুনীয়াকৈ এটা বাউলত সজাই ৰাখি তাৰ ওপৰত মই উতলাই ৰখা গাখীৰখিনি দি দিম আৰু এইফালে আপোনালোকে ড্ৰাই ফ্ৰুট যিকোনো দি দিব পাৰে আৰু এইফালে মই গাখীৰ আৰু ব্ৰেডেৰে বনোৱা ডিজাৰ্ট ৰেডি হৈ গ'ল আৰু মই আধা ঘণ্টামান ফ্ৰিজত ৰাখি থ'লোঁ এতিয়া ফ্ৰিজৰ পৰা উলিয়াই আনিছোঁ মানুহজনক টেষ্ট কৰিব দিম দেই খাই চোৱা আপোনালোকে এটা কথা ভাবেনে আমি ছোৱালীসকলে যিকোনো নতুন বস্তু এটা ট্ৰাই কৰিলে প্ৰথম সোৱাদ ল'ব লাগে কিন্তু নিজৰ দেউতা আৰু মানুহজনে নহয়নে কাৰণ তেওঁলোক দুয়োজনেই আমাৰ প্ৰিয় ব্যক্তি